আজি সন্ধিয়া ভাবি আছিলোঁ কি কৰিম কি নকৰিম, কিন্তু হঠাতে ভাইটিয়ে ক'লে তাৰ পাছত আৰু কি ধুনীয়াকৈ মেগী পেকেট লৈ আহিলোঁ আৰু ধুনীয়াকৈ পূৰা এস্থেটিক ৰূপত একেবাৰে কেৰাহীখন বহাই ল'লোঁ। এয়া অকণ বেছি হৈ গ'ল নেকি ৰাইজ। বাৰু এতিয়া গৰম কেৰাহীখনত ধুনীয়াকৈ তেলখিনি ঢালি খিচখিচীয়াকৈ কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি ধুনীয়াকৈ ব্ৰাউন কালাৰ হোৱাৰ পিছত তাতে আকৌ মেগীখিনিও দি দিলোঁ আৰু মেগীখিনি দি শেষ কৰি পেলাই তাৰ ওপৰতে ধুনীয়াকৈ পানী অলপ দি দিলোঁ। এণ্ড পানীখিনি দিয়াৰ পিছত ধুনীয়াকৈ অকণমান নিমখ ছিটিয়াই পেলাই ঢাকনা দি অকণমান ঢাকি দিলোঁ। মেগী পেকেটটোত কোম্পানীয়ে পূৰা চেল হ'ব বুলি 2 মিনিটতে মাজা বুলি কৈ লিখি দিয়ে। ইয়াত আকৌ মছলাটোতো লিখি দিছে, কিন্তু মই ৰখি থাকোঁতে গম পাইছোঁ কিমান টাইম হৈছে। বাৰু যেনে তেনে এনেদৰে 5 মিনিটমান টাইম ৱেষ্ট কৰি পেলাই ধুনীয়াকৈ ঢাকনাখনতে কেৰাহীখনতে ধুনীয়াকৈ মেগীখিনি মেগী মছলাটো দি পেলাই অলপ লৰাই দিলোঁ। এণ্ড ফাইনেলি মেগীখিনি হৈ যোৱাৰ পিছত প্ৰথমতে টেষ্ট কৰিব দিলোঁ ইয়াকে। মজা লাগিছে নেকি? বাৰু এতিয়া মোৰ টেষ্ট কৰা পাল আৰু মই এতিয়া টেষ্ট কৰি চালোঁ, বহুত মজা হ'ল। আকৌ কাইলৈ হেনো এক্সামো আছে, সেইবাবে এক্সামৰ কাৰণে অলপ প্ৰিপেৰেশ্যনো কৰিব লাগিব। আজিলৈ ভ্লগটো আছিল ইমানে। আপোনালোকৰ নেক্সট ভ্লগত আজিলৈ বাই বাই।